নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। যুদ্ধক্ষেত্ৰত দেশৰ হকে যুঁজি থকা প্ৰতিগৰাকী বীৰ সৈনিকক মই এই ভিডিঅ'টোৰ জৰিয়তে শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, সকলো ভাৰতীয় সৈনিকক ভগৱানে কুশলে ৰাখক। সৈনিক হোৱাৰ বাবে বন্দুকৰ প্ৰয়োজন নহয়, সাহসৰ প্ৰয়োজন, আৰু আমি সকলোৱে এই সাহসক সন্মান প্ৰদৰ্শন কৰিব লাগিব। আমাৰ দুৰ্ভাগ্য এয়াই যে আমি এখন এনেকুৱা চুবুৰীয়া ৰাষ্ট্ৰ পাইছোঁ, যিখন ৰাষ্ট্ৰ তথা সেই ৰাষ্ট্ৰৰ চৰকাৰ উগ্ৰপন্থীৰ নিৰ্দেশত পৰিচালিত হয়। আজি অপাৰেশ্যন সিন্দুৰ চলি থকা সময়ত আমাৰ প্ৰত্যেকৰে কিছুমান দায়িত্ব আছে। মই দুটামান আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথম, যিকোনো খবৰ নতুবা বাতৰি যেতিয়া আপোনালোকে শ্বেয়াৰ কৰে, তাৰ সত্যতা আপোনালোকে বিচাৰ কৰি চাব। দ্বিতীয়তে, সেনাবাহিনী তথা সৈনিকসকলৰ ত্যাগৰ প্ৰতি আমি সকলোৱে সন্মান প্ৰদৰ্শন কৰিব লাগিব। তৃতীয়তে, যিকোনো সাম্প্ৰদায়িক নতুবা বিভেদমূলক মন্তব্যৰ পৰা আমি সদায় আঁতৰত থাকিব লাগিব। চতুৰ্থতে, যিকোনো বিপদ বা অভিযানৰ সময়ত চৰকাৰে যিবিলাক নিৰ্দেশনা দিব, এইবিলাক আমি সকলোৱে মানি চলিব লাগিব। পঞ্চমতে, নেশ্যনেল ডিফেন্স ফাণ্ড বা আৰ্ম ফ'ৰ্চ ফ্লেগ ডে ফাণ্ড বুলি এনেকুৱা ধৰণৰ কিছুমান চৰকাৰী পৰ্টেল আছে, এইবিলাকত গৈ আমি সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াব লাগিব। এটা কথা যে আমাৰ অসমৰ ক্ষেত্ৰত অসমত প্ৰায় 70 লাখ পৰিয়াল আছে। আমি প্ৰতিটো পৰিয়ালে যদি কমেও 100 টকাকৈও যদি অনুদান আগবঢ়াওঁ, ই এটা বৃহৎ অনুদান হ'ব। গতিকে সকলোৱে সামৰ্থ্য অনুযায়ী দিয়ক, শ্ব' অফ কৰিব নালাগে। আমি যিহেতু দেশ মাতৃক ভাল পাওঁ, আমাৰ দেশখন আমি সুৰক্ষিত কৰি ৰাখিব লাগিব, তো তাৰ কাৰণে আমি আমাৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াবই লাগিব। এইটো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। ষষ্ঠতে, যিহেতু আমি দেশ মাতৃক ভাল পাওঁ, আমি কিছুমান ফটো বা ভিডিঅ' আমি ৰীল বা আমি ষ্টৰীত আমি দিম, আৰু এইবিলাক দিওঁতে কেতিয়াও যাতে জাতীয় সংগীত বা জাতীয় পতাকাৰ অপমান নহয়, তাক লক্ষ্য ৰাখিব লাগিব। সপ্তমতে, সৈনিক পৰিয়ালবিলাকৰ বৰ্তমানৰ অৱস্থাটো বহুতে বেয়া। বহুতে ঘৰত আহি পিনি ছুটী লৈ আহিছিল, ফোন কল পোৱাৰ পিছতে যাব লগা হৈছে। বহুতৰ বৃদ্ধ পিতৃ মাতৃ আছে, বহুতৰ সন্তান সৰু হৈ আছে, বহুতৰ পত্নীগৰাকী অকলে আছে, এনেকুৱা নানান সমস্যা আছে। তথাপিতো তেখেতসকলে দেশ মাতৃৰ সেৱাৰ কাৰণে যাব ওলাইছে। আমাৰ এটা দায়িত্ব যে তেওঁলোকৰ পৰিয়ালটো যাতে কোনো ধৰণে সামাজিকভাৱে হওক, মানসিকভাৱে হওক বা আৰ্থিকভাৱে হওক যাতে অসুবিধাত নপৰে, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। তেখেতসকলৰ লগত আমি গৈ কথা পাতিব লাগিব। আমাৰ একোটা মাতেই তেখেতসকলৰ মনোবল বৃদ্ধি কৰিব। শেষত তথা অষ্টম যিটো আমাৰ দায়িত্ব, সেইটো হৈছে যুদ্ধলৈ যিবিলাক সৈনিক ৰাওনা হৈ আছে, তো তেখেতসকলে গাড়ীৰ অসুবিধা যাতে নাপায়, সেয়েহে আমি তেখেতসকলে ঘৰৰ পৰা ষ্টেচনলৈ যাওঁতে হওক বা ষ্টেচনৰ পৰা তেখেতসকলে কেম্পলৈকে যাওঁতেই হওক, নতুবা ট্ৰেইনত গৈ থাকোঁতে বা গাড়ীত গৈ থাকোঁতে হওক, আমি তেখেতসকলৰ সৈতে আসন ভাগ বতৰা কৰিব লাগিব, তেখেতসকলক উচিত সন্মান দিব লাগিব, কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। কাৰণ আজি এই সৈনিকসকল আছে কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, আমি নিশা সুন্দৰভাৱে আমি টোপনি মাৰিব পাৰিছোঁ। গতিকে আশা কৰিম সকলোৱে এইখিনি কথা মানিব। সকলোৱে যদি ভিডিঅ'টো প্ৰয়োজন বোধ কৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।